আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই ভিডিঅ'টো কিয় প্ৰস্তুত কৰিলোঁ জানেনে? এই বাঁহনিলৈ আহি লৈছোঁ, দেখিছে নহয় বাঁহগছ এইবিলাক আমাৰ ইয়াত গাঁৱৰ এইবিলাক বাঁহগছ আহি লৈছোঁ আৰু এইডোখৰ জেগালৈ মই আহি লওঁৱেই। কৈছোঁৱেই আপোনালোকক মোৰ লগত কাল সৰ্পিনীৰ লগত মই বাস কৰি আছোঁ। গতিকে কাল সৰ্পিনীৰ পৰা অলপমান আঁতৰি আঁতৰি কিছুমান কথা ক'বলগীয়া হৈ যায়, সেইবাবে মই আহিছোঁ। গতিকে কি কথাটো জানেনে? আজি মই এযোৰ চেণ্ডেল আনিলোঁ 1050 টকা দি, জানেনে? 1050 টকা দামৰ যে মই চেণ্ডেলযোৰ আনিলোঁ, মই সেয়া আপোনালোককো শুনুৱাই দিছোঁ। তাৰমানে মই এই চেনেলতো কৈ দিছোঁ, মানে যিমানে মোৰ এইটো ভিডিঅ'টো চাই সিমানে গম পাব যে মই কিমান দামী চেণ্ডেল কিনিলোঁ যে 1050 টকীয়া। কথাটো কি জানেনে? মই ইচ্ছা কৰি কওঁ বুলি ক'লোঁ। তাৰমানে মই কৈছোঁৱেই যে মোৰ লগত কাল সৰ্পিনী আছে, মই কাল সৰ্পিনীৰ লগত বাস কৰোঁ। গতিকে কিছুমান কথা ক'বলগীয়া হৈ যায়। তাৰমানে মই পিন্ধা দেখিব নোৱাৰে, মই খোৱা দেখিব নোৱাৰে, মই মানুহজনৰ লগত হাঁহি ফূৰ্তিৰে কথা পতা দেখিব নোৱাৰে, আৰু মোৰ মানুহজনেও কেতিয়াবা সেই ফলীয়াকৈ ভালৰি লগাই কথা কোৱাৰ চখ এটা আছে। তাৰমানে সেইটো ডেকা কালৰ পৰা কথা এটা আছে আৰু, কাৰণ কেলৈ মই পিছতহে আহিছোঁ এইখন ঘৰলৈ, গতিকে মোৰ লগত সম্পৰ্কটো পিছতহে হৈছে। তেনেকুৱা কিছুমান কথা থাকে। গতিকে কিবা এটা মানে মোক দেখিলে গাটো কিবা কাৰোবাৰ মানে পি কৰে মানে দেই, কিবা কিবি বকি থাকে, অশান্তি লাগে নহয়। মই চব সেইকাৰণে হাবি মাজলৈ আহি মই ভিডিঅ' বনাবহিলগীয়া হৈ যায়। তাৰমানে শুনিব নোৱাৰি, গোটেই বস্তুবোৰ মানে মোৰ মোবাইলতে সোমাই যাব। গতিকে মই সেইকাৰণে গৈছিলোঁ মই বজাৰলৈ। হয়, মোৰ ভৰিকেইখন বিষৰ কাৰণে, ইউৰিক এচিডৰ কাৰণে ডক্টৰেও কৈছিলে যে আপুনি কোমল চেণ্ডেল ব্যৱহাৰ কৰিব লাগিব। গতিকে কোমল চেণ্ডেল এযোৰ বুলি কিনিবলৈ যাওঁতে কম দামী চেণ্ডেলবিলাক জানেই নহয়, 150, 200, 250 টকাত যিবিলাক চেণ্ডেল পায় সেইবিলাক মোৰ বিষৰ কাৰণে কমফৰ্টেবল নহয়। গতিকে মই বান্দৰ দেখিছেনে? মই বান্দৰ ইয়াত মস্ত বান্দৰে জঁপিয়াই আছে, মই কথা কৈ আছোঁ, মলুৱা বান্দৰ। বাঁহ আছে যিহেতু। তাৰপাছত আৰু মই চেণ্ডেল এযোৰ কিনিলোঁ। কিনি পেলাই মোৰ মানে যেতিয়া আহি ঘৰ সোমাই পেলাই মই হাৱাই টাইপ মানে চেণ্ডেলযোৰ লৈ নাহিলোঁ বাৰু, দেখুৱাব পাৰিলেহেঁতেন আপোনালোককো। সেই মানে আহি পেলাই দেখিছোঁ যে ঘৰখনৰ পৰিৱেশটো অকণ বেলেগ ধৰণৰ মানে দেই। মানে মই অহা দেখিহে তাৰমানে অকণমান বেলেগ হৈ গৈছে, তাৰমানে আগমুহূৰ্তলৈকে ঠিকে আছিলে তাৰমানে দেই, এনেকুৱা ধৰণৰ। তাৰপিছতে মই ছোৱালীজনীক শুনুৱাই পেলাই মই ইচ্ছা কৰি কৈছোঁ, গমনো চাচোন মোৰ চেণ্ডেল এযোৰ কিনিলোঁ আজি 1050 টকা ল'লে। আইঅ ভগৱান, মই ভিতৰত কথাষাৰ ক'বলৈহে পালোঁ মানে কৈছোঁ নহয় আপোনালোকক, কৈছোঁ মানে ক'ব নোৱাৰা হৈ গৈছে। 1050 টকাৰ চেণ্ডেল পিন্ধিব তাই। তাৰমানে সেইটোকে লৈ ফোনত মানে কাক আৰু কৈছে বাকী নাই, কোনে কিমান জানিলে আজি সেইটো মই 1050 টকীয়া চেণ্ডেল এযোৰ ভৰিত পিন্ধিবলৈ আনিছোঁ। আৰু আপোনালোকে কিনি থকাসকলে জানেই নহয় 1050 টকা কিমান আজিকালি মূল্য, কিমান দাম। তাতকৈ বেছি দামৰ পায়নে নাপায়নে সেইযোৰেই দামী, আপোনালোকে জনাসকলেতো জানেই। গতিকে নজনাসকলৰ কথা মই ক'বলৈ গৈছোঁ, আপোনালোকে শুনিব। আৰু যাক ক'বলৈ গৈছোঁ তেওঁলোকক মই এই কথাকেইটা উদ্দেশ্য কৰি কৈছোঁ যে তহঁত কিমানৰ মানুহ। মই কৈছোঁ, মই সকলোকে নাই কোৱা, আপোনালোকে গম পাইছে নহয়। গতিকে তহঁত কিমানৰ মানুহ, তহঁতৰ নিজৰ বুলিবলৈ 10 টকাৰ তহঁতি মানুহ নহয়। নিজৰ মতা মানুহৰ টকাৰ ওপৰত তহঁতি টিঘিল কৰি থাক, আৰু যাৰ গিৰিয়েক নাথাকিব পাৰে হয়তো সিহঁতি চৰকাৰী অৰুণোদয়ৰ ওপৰত ভৰসা কৰি থাকে মাহেকৰ ওপৰত, নহ'লে কোনোবা পিতেক জীয়েকহঁতে দলিয়াই দিব নেকি তালৈ ৰখি থাকে। মই নহয় আকৌ, মোৰ ইমানলৈকে মই শুনিলোঁ যে বাপেকৰ ঘৰত দেখি অহা নাই যে এতিয়া ক'ব নোৱাৰা হৈ যায়, খিটখিটকৈ তাৰপিছত হাঁহে কথাখিনি পাতি পেলাই। তাৰপিছত কোনোবাই এনেকুৱাকৈ পাতিছে মানে, আমাৰ দাদাই আকৌ 12 লাখ টকীয়া গাড়ী লৈছে, আকৌ আমাৰ দাদাই 12 লাখ টকীয়া গাড়ী লৈছে, খিটখিটকৈ হাঁহে। আমি আকৌ সেইখন ঘৰৰ ছোৱালী, আকৌ আমাৰ আকৌ দাদাই আকৌ আগতে চাকৰি কৰোঁতো আকৌ পইচা পাতি য'ত ত'ত পেলাই থৈ আমি আকৌ নুচোঁ নহয়, আমি সুধিয়ে নাপালোঁ দাদাই কিমান দৰমহা পায়। এনেকৈ আৰু এইবোৰে মানে দেখি পাই অহা নাই যে, ঘৰত দেখি অহা নাই, সেইকাৰণে মানে ক'ব নোৱাৰা হৈ যায়, বুজিছে, ক'ব নোৱাৰা হৈ যায়। ক'ব নোৱাৰা হৈ যায়। 1000 টকীয়া চেণ্ডেল আৰু দেখিকে পোৱা নাই, একদম ক'ব নোৱাৰা হৈ গৈছে। সেইকাৰণে চবকে শুনাইছে, বুজিছে, তাৰপৰা খিটখিটকৈ আকৌ হাঁহে, বুজিছে নাই? বুজিছ নাই, তহঁতক কৈছোঁ, তহঁতৰ নিজৰ কি আছে কচোন? মই নিজৰ ইনকামত লৈছোঁ, 1000 টকীয়া লওঁ বা 100 টকীয়া লওঁ, তহঁতক কেইটকা ইনকাম কচোন? পৰিয়ালৰ টকাকেইটাৰ ওপৰত থাকৰ কাৰণে টিঘিল কৰি থাক। কোনোবাই চৰকাৰী টকাকেইটা অৰুণোদয় পইচাকেইটা কেতিয়া সোমাব বুলি ৰখি থাকে, নহ'লে জীয়েক পিতেকহঁতৰ মুখৰ হাতলৈ কোনোবাই চাই থাকে, হয়নে নহয়? মই নহয়, বুজিছ নাই? মই তহঁতি গৰু পুহিছ, ছাগলী পুহিছ, তহঁতৰ পৰিয়ালহঁতে চাই শাহুৱেহঁতে চাই দি টকাকেইটা পোৱালি বেছি লৈছে। মই নিজে মোৰ ছাগলীৰ মূলধন, মোৰ ছাগলী মই গঁৰাল বনাওঁ, মই নিজৰ পইচাৰে পোৱালি মই যত্ন কৰোঁ, মই নিজে। তাৰপাছত সেই পইচাকেইটা মই লওঁ, বুজিছ? ক্ষমতা আছে তহঁতৰ ক্ষমতা আছে, কচোন ক? মনে মনে চাবি ভিডিঅ'টো, কমেণ্ট নকৰিবি, মনে মনে চাই থাকিবি মই কি কৈছোঁ ভিডিঅ'ত, বুজিছ নাই? 10 টকাৰ মানুহ নহয়, নিজৰ বুলিবলৈ মোৰ নিজৰ টকা, মই নিজে ইনকাম কৰিছোঁ। মই 1000 টকীয়া চেণ্ডেল পিন্ধি, মই 10,000 টকীয়া মোৰ মতা মানুহৰ মোৰ ইনকাম আছে। মোৰ মতা মানুহৰ মাহেকত দৰমহা সোমোৱা সৰু হ'লেও এটা চাকৰি আছে, গম পাইছ?
তথাপিতো মই মতা মানুহৰ ওপৰত ভৰসা কৰি মই নচলোঁ। মই পিন্ধিছোঁ, মই নিজৰ পইচাত পিন্ধোঁ, বুজিছ। খুজিলে মই ভিক্ষাৰীৰ নিচিনা খুজিলে মোক মতা মানুহে নিদিয়াকৈ নাথাকে, বুজিছনে। নিজে চিলাওঁ কাপোৰ, মই নিজে লওঁ, লৈ পেলাই মই কাপোৰ নিজে চিলাওঁ। তহঁতি মতা মানুহক কিমান ৰেহাই দিব পাৰিছোঁ? তহঁতৰ নিচিনাকৈ মোৰ মতা মানুহক টেটুটোত ফাঁচ দি মই ওলমি থকা নাই, মোক দিবই লাগিব অমুকৰ মাইকীয়ে পিন্ধিছে বুলি। সাধ্য আছে নেকি ক'বলৈ? মই নিজেই কাপোৰ কিনোঁ, মই নিজেই চিলাওঁ, চিলোৱাৰ পাছত মোৰ চিলনি পইচা ৰখি যায়, জাননে। তোৰ মতা মানুহে আকৌ তোৰ পইচাকেইটা সেই কাৰোবাৰ ঘৰত দৰ্জীক দিলেগৈহে কাপোৰটো পাবি পিন্ধিবলৈ, মোৰ নহয় আকৌ। মই নিজেই চিলাওঁ, চিলোৱাৰ পাছত সেয়া পইচা ৰেহাই হৈ যায়, জাননে। আৰু যে সেই লোকৰ কাপোৰ মই চিলাই দিওঁ, সেই পইচাকেইটা যে পাওঁ, তাৰে মই নিজৰ কাপোৰ কিনিব পাৰোঁ, বুজি পাইছ। গতিকে অকণমান কথা আলোচনা কৰি থাকিবি। আৰু বুজিছ নাই, মই চব কথা গম পাই আছোঁ কি কৰি আছ তহঁতি, আৰু সেইকাৰণেই মই চেনেলটো খুলিছোঁ। মই কৈ আছোঁ একদম যিদিনাখন মই লাইভ আহি দেখুৱাই দিম ন, তহঁতৰ নাটক নটংকি চব ওলাই যাব। তাৰমানে লাইভ কৰি দিয়াটো গম পাই যাবি। এই খেলখনত কোন কোন জড়িত আছে, কোনে কোনে এইখিনি টিঘিল ঘিল কৰি থাকে, বুজিছ নাই। যোনে যোনে পাতি থাক মই সেয়াও জানো, বুজিছ নাই। আৰু সিহঁতৰ যে নিজৰ বুলিবলৈ ইনকাম নাই, মই চা এই ৰাজনীতি খেলি মই টকা অনা নাই। মই ৰাজনীতি খেলি মই টকা অনা নাই, বুজিছ নাই। মই চৰকাৰী অৰুণোদয় সোমক বুলি মই চিন্তা কৰি থকা নাই। মই পাগল হৈ যোৱা নাই কোনোবাই পোৱা দেখি। ফাক মাৰি মাৰি নিজে ল'বলৈ খোজোঁতে ভয় খাই মোক ঘৰতে দি থৈ গ'লহি। গম পাওঁ নহয় কথাবোৰ, চবেই পাওঁ নহয় চাগে। গতিকে চা, মই ৰাজনীতি পোকৰত দৌৰি থকা নাই। মই মতাৰ পোকৰত ধৰি ধৰি পইচাকেইটা মতা মানুহে আনিছে, মই টেটুত ধৰি ওলমি থকা নাই। গম পাওঁ নহয় চাগে, লাজ নেপাওঁ ন অকণো। গতিকে চা, মই বাপেকৰ ঘৰত দেখি নাহিব পাৰোঁ, মই এতিয়াও মোৰ ভাই ভনীৰ চাকৰি আছে, মোৰ বোৱাৰীৰ চাকৰি আছে। মই ফুটনি মাৰিলে মোৰ শোভা নাপায়। মোৰ ককায়েৰে 12 লাখ টকীয়া গাড়ী, তই লৈ দেখুওৱা। তই 12 টকাৰ তই মানুহ হয়নে নহয়? তই সেইটো ফুটনি মাৰ। তই 12 টকাৰ তই নিজৰ মানুহ হয়নে নহয়? মতা মানুহৰ টকাকেইটা এই 10,000 12,000 টকা চা, মোৰ নিজৰ ইনকাম থাকে, জাননে। 10-12 হাজাৰ টকা মোৰ নিজৰ ইনকাম থাকে। সিমানখিনি কেপাচিটি মোৰ আছে মাইকী মানুহ এজনী, বুজিছ। মতা মানুহৰ টকাৰ ওপৰত টিঘিল ঘিল কৰি চক কৰা মাইকী মই নহয়। দেখিছই নহয়, যেতিয়াৰ পৰা হাঁহ পাৰ ছাগলী পুহিছোঁ, কেতিয়াৰ পৰা মই মেচিনত চিলাই মই কাপোৰত ইনকাম কৰিছোঁ, আৰু এতিয়া মই এটা চেনেল খুলি লৈছোঁ। গতিকে চা, অলপমান হিচাপত থাকিবি, নিজৰ কাৰণে ভাল হ'ব। মই ৱাৰ্ণিং দি আহিছোঁ, কিন্তু পিছত মোক যাতে নুদুখ, বুজিছনে। 12 লাখ টকীয়া গাড়ী লৈছ, 15 লাখ টকীয়া গাড়ী লৈছে, চা তোৰ কপালৰ নহয় সেইবোৰ, বুজিছ। গতিকে হিচাপত থাকি কথা কবি। মই যিটো কৰিছোঁ নিজৰ পইচাত কৰিছোঁ। মই কাৰো লগত আলোচনা কৰি থকা নাই, কোনে কি লৈছে, কোনে কি পিন্ধিছে, মোৰ সময় নাই। মই সেইটো ইচ্ছা কৰি কৈ চালোঁ। মোৰ চেণ্ডেলযোৰত যে 1000 টকা ল'লে, সেই 1000 টকীয়া চেণ্ডেলযোৰ মই কৈ শুনোৱালোঁ। বা লৈছোঁ যদিও মই নিজৰ টকাৰে লৈছোঁ, মই মতাৰ টকাৰে লোৱা নাই। দিবই লাগিব, আনিছিলি কেলে বুলি কয়, বুজিছ। গতিকে চা, অলপ যদি লাজ জ্ঞান আছে, অন্ততঃ ভয় কৰিবি যে এটা চেনেল খুলিছোঁ মই এতিয়া। আৰু চেনেলত মই যে দেখিছই নহয় কি কথাবোৰ কৈ দিওঁ, মই চবকে শুনাই কৈ দিওঁ। মই তেনেকৈ গুজকৈ নিৰ্দিষ্ট দুজনীমান গাঁৱৰ মানুহ বাছি মই কথা নাপাতোঁ, দেখিছ জানো আজিলৈকে। মই এনেকৈ কৈ দিওঁ, চিঞৰি চিঞৰি পৃথিৱীৰ মানুহে শুনাকৈ কৈ দিওঁ, আৰু সেইদৰে মই কমেই। আৰু গতিকে সেইটো অকণমান ভয় কৰিবি, পিছলৈ কিন্তু মোক নুদুখিবি। আৰু ইয়াতকৈ যাতে বেছি হ'বলৈ নাপায়, মই ইয়াতকৈ যাতে বেছিকৈ ক'ব লগা নহয়। গতিকে আপোনালোকে গম পাইছেই নিশ্চয়, মই নিৰ্দিষ্ট কাৰোবাক কৈছোঁ, তেওঁলোকৰ গাত লাগিবই। মই জানো মনে মনে ভিডিঅ' চাব, মোৰ কমেণ্ট নকৰে, আৰু সিহঁতি এনেকৈয়ে থাকিব। গতিকে বেয়া নাপাব মোৰ ওপৰত। মই কৈছোঁ কালসৰ্পিনী এনেকৈয়ে লাগি থাকে। মই না নিজৰ পইচাৰে মই না চেণ্ডেল পিন্ধিব পাৰোঁ, না মই চেমিজ এটা কিনি পিন্ধিব পাৰোঁ, না মই পেটিকোট এটা পিন্ধিব পাৰোঁ। আগৰ পৰা বাহিৰত মেলা দেখিলে চাই থাকে, ক'ৰ পৰা পালে নতুন পেটিকোটটো মেলিছে, অতীজৰ পৰা। গতিকে এতিয়া চাওক, মই নিজৰ দমত কৰি থাকোঁ সকলো কাম, তথাপিতো মোৰ শান্তি নাই। গতিকে মই মুখৰ আগত ক'লে কাজিয়া কৰিব, গতিকে মই কাজিয়া কৰি পৰিৱেশ ধ্বংস নকৰোঁ। মই এইদৰেই মই ভিডিঅ' বনাই যাম, আপোনালোকক চবকে শুনোৱাই যাম, কৈ যাম, দেখুৱাই যাম, আৰু আপোনালোকে নিশ্চয়কৈ বুজি পাব বুলি মই আশা কৰিছোঁ। আৰু যিকেইজনী গাত লাগিব সিহঁতৰ গাত লাগিব, আৰু সেইকেইজনী ভিডিঅ' চাইছে, কাৰোবাক লগাবলগীয়া আছে লগাই থাকিব, মই কেয়াৰ নকৰোঁ। মই কৈছোঁৱেই, মই চব নিজৰ ওপৰত চলি থাকোঁ। মই কাৰো মুখলৈ হাতলৈ চাই মই ফটা কানি এডোখৰো কাৰোৰ পৰা খুজি পিন্ধাৰ ৰেকৰ্ড নাই, কিন্তু মোৰ ফটা কানি পিন্ধি থকা ৰেকৰ্ড আছে। আকৌ মোৰ কাপোৰ খুজি নি পিন্ধাৰ ৰেকৰ্ড আছে, মই কাৰো ফটা কানি এডোখৰো খুজি এতিয়ালৈকে পিন্ধা মোৰ ৰেকৰ্ড নাই। গতিকে অলপ হিচাপত থকাটো নিজৰ কাৰণে ভাল হ'ব। গতিকে চাওক, ক্ষমা কৰিব, মই নিৰ্দিষ্টকৈ কৈছোঁ, আপোনালোকে গমেই পাইছে ভিডিঅ'টো চাই যিসকলে চাইছে। গতিকে আজিলৈ আহোঁ। যদি আপোনালোকে মোৰ কথাখিনি ভুল বুলি ভাবিছে, তথাপিতো কমেণ্ট কৰিব, সত্য বুলি ভাবিছে যদিও কমেণ্ট কৰি প্লিজ জনাব। গতিকে আজিলৈ মই আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।